হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। আৰু মই সুমি দাস, মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ব্লগলৈকে সকলোকে স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা সময় 9টা বাজিছে আৰু আজি আমাৰ বন্ধ আছে। আমাৰ অফিচত থাকিলে ন সেইটো সুবিধা হয়, আমাৰ ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে আৰু যিখিনি মানে চৰকাৰী বন্ধ আছে সেই বন্ধখিনি পাওঁ। আৰু আজি বন্ধ পোৱাৰ কাৰণে মূৰটো ধুই দিছিলোঁ। মই ৰাতি মূৰত তেল লগাই থৈ দিছিলোঁ আৰু মোৰ চুলিবোৰ ন ইমান খৰে ন, বহুত খৰে চুলিবোৰ। তাৰপিছত এনেকৈ আয়ুৰ্বেদিক তেল এটা আছে, সেই তেলটো লগাই থৈছিলোঁ। তাৰপিছত এতিয়া মাথাটো ধুই দিলোঁ। সেয়াই আৰু ৰাতিপুৱা উঠিলোঁ, সোনকালে উঠিলোঁ। আজি জিম যোৱা নাই, অকণমান ৰানিং কৰিলোঁ। ৰানিংটো মাজত মানে এৰি দিলে ন, নহ'লে মই আৰু মানে পূৰা উইক হৈ যাম, সেইকাৰণে ৰানিংটো কৰি আহিলোঁ। তাৰপাছত ৰানিং কৰি আহি মেলি কাপোৰ ধুলোঁ। কাপোৰবোৰ ধুব লগা আছিলে, ড্ৰেছবোৰ পূৰা লেতেৰা হৈছিলে, ড্ৰেছবোৰ ধুলোঁ। তাৰপাছত এতিয়া লগৰজনীয়ে ব্ৰেকফাষ্ট বনাইছে। ব্ৰেকফাষ্টত কি বনাইছে বাৰু দেখাম বাৰু আপোনালোকক। এতিয়া নতুনকৈ মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে পৰহি দিনা মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ নেকি, SI এক্সামৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ। তাৰ কাৰণে মানে কেনেকুৱা ধৰণৰ মই প্ৰিপেৰেশ্যন কৰিছোঁ সেইখিনি মই দেখাইছিলোঁ। সেইটো ভিডিঅ'ত আপোনালোকে বহুখিনি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আজিও মই ভাবিছোঁ SI এক্সামৰ ৰিলেটেড মই কিবা ভিডিঅ' মানে আপোনালোকক জনাব পাৰোঁ নেকি, তাৰ কাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই নোটছবোৰ মই কেনেকুৱা ধৰণত লিখিছোঁ, আৰু মেইনলি আমাৰ ন এক্সামত কনষ্টিটিউশ্যনৰ কুৱেশ্যন আহেই, মানে নহাকৈ নাথাকে। আমাৰ সংবিধানৰ কুৱেশ্যন এনচাৰ আহিবই, একদম মানে 100% হয়। মানে সংবিধানৰ কুৱেশ্যন এনচাৰ নহাকৈ নাথাকে। মই এনেকৈ জ্ঞান বাকেটৰ পৰা সংবিধানৰ কুৱেশ্যন এনচাৰ কমেও 20টামান চাইছোঁ। মানে সেইকেইটা চাইছোঁ, বেলেগো চাইছোঁ। সেই 20টা মানে বহুত ইম্পৰ্টেণ্ট হয় আৰু এক্সামত মানে আহি থকা কুৱেশ্যন এনচাৰ হয়। সেইকেইটা ভাবিছোঁ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সংবিধানৰ মানে কি কুৱেশ্যন এনচাৰ 20টা আছে, যিকেইটা মানে সঘনাই মানে এক্সামত আহি থাকে, দিয়ে থাকে। আৰু মই পাইছিলোঁ, আৰু ইউটিউবতো মানে আমাৰ কুৱেশ্যন পেপাৰবোৰ দিয়ে ন আগত, সেই কুৱেশ্যন পেপাৰবোৰতো মই পাইছিলোঁ। সেইকেইটা কুৱেশ্যন এনচাৰ মানে বহুত আহি থাকে, বহুত ইম্পৰ্টেণ্ট। ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই যিহেতু নিজেও পঢ়িছোঁ, আপোনালোকেও জনাটো দৰকাৰ। চ' দেখাম বাৰু। এতিয়া কথাটো হৈছে, আমাৰ ৰুমত যিহেতুকে আমি ভাড়া ৰুমত আছোঁ, ভাড়া ৰুমত মোৰ কামাণ্ডোৰ লগৰ ছোৱালী 4জনী আছে। এজনীৰ লাইফত বহুত ষ্ট্ৰাগল আছে। ষ্ট্ৰাগল মানে এইকাৰণে কৈছোঁ, তাই নিজৰ মানে 2বছৰীয়া সন্তান এটা লৈ কিনে কামাণ্ডোত চাকৰি পাইছে। মানে এইকাৰণে ষ্ট্ৰাগল বুলি কৈছোঁ, কাৰণ আমাৰ ছোৱালী এজনীৰ কাৰণে চাকৰি কৰাৰ ক্ষেত্ৰতনো কিমান কষ্ট, বা ৰাতিপুৱা দৌৰা মিলা, আৰু তাই নিজৰ এটা সৰু কেঁচুৱা এটা এৰি থৈ আহি চাকৰিৰ কাৰণে মানে যিখিনি মানে কষ্ট কৰিছে ন, সেইখিনি মানে তাইক মানে চেলুট কৰিবলগীয়া। আৰু এতিয়াও তাই দূৰত আছে যদিও মানে নিজৰ সৰু বাচ্ছাটোক ঘৰত এৰি থৈ আহিছে। মানে বাচ্ছাটোৰ খাতিৰত আৰু ইয়াতে চাকৰি কৰি আছে, যাতে তাক যাতে এটা ভালদৰে এটা যাতে জীৱন দিব পাৰে। তাই কেনেকুৱা ধৰণৰ কষ্ট কৰি আৰু কিহৰ কাৰণে মানে মটিভেট হৈ কিনে এই চাকৰিটো পাইছে, আমাৰ কামাণ্ডো চাকৰিটো পাইছে। তেনেহ'লে ব'লক আজি আমি তাইৰ পৰা জানি লওঁ তাই কেনেকুৱা ধৰণৰ মটিভেট হৈছে, যাতে তাইৰ পৰা মটিভেট হৈ কেনে যাতে আপোনালোকেও যাতে চেষ্টা কৰিব পাৰে, হাৰ মানি নাযায়। সেইকাৰণে মই ভাবিছোঁ আজি মই তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ, ব'লক তেনেহ'লে। আমাৰ মালবিকাক সুধিম। মালবিকা, তুমি মানে কামাণ্ডোত চাকৰি পাবৰ কাৰণে মানে কেনেকুৱা ধৰণৰ মানে কি প্ৰেক্টিচ কৰিছিলা? মই মানে তেনেকুৱা বেলেগৰ নিচিনা মই বহুত মানে প্ৰেক্টিচ কৰিব পৰা নাছিলোঁ, যিহেতু মই বোৱাৰী মানুহ হয়। কাৰণ গাঁৱত থকা মানুহ আপোনালোকে চবেই গমেই পায়, গাঁৱত থাকিলে গাঁৱত এনেকুৱা মানে বোৱাৰী হৈ পেলাই দৰা মেলাবোৰ মানুহে কেনেকুৱা চকুৰে চায়, বোৱাৰী হৈ এনেকুৱা চাকৰি পাব পাৰে নেকি, এনেকুৱা বহুত ধৰণৰ কিবা কিবি কথাও কয়। কিন্তু মই মানে সেইবোৰ লাজতে মই বেয়াও পাইছিলোঁ, লাজো পাইছিলোঁ। সেইকাৰণে মই কেতিয়াবা মানে মানুহ নেদেখা টাইমত ৰাতিপুৱা 3টামান বজাতে যেতিয়া মানে 3টামান বজাত মানুহ গোটেইখিনি উঠি নাহে ন, সেইটো টাইমতে মই অলপ টাইম দৌৰোঁ, ৰানিং কৰিব যাওঁ। আৰু সেইটো ক্ষেত্ৰত মোৰ হাজবেণ্ডে বহুত হেল্প কৰিছে মোক। মই লাজৰ কাৰণে মই বেয়া পাওঁ, মই গাঁৱৰ মানুহে কিবা ক'ব, বেয়াকৈ ক'ব বুলি মোক বোৱাৰী মানুহ হৈ পেলাই দৌৰিব যায় এনেকুৱা চাকৰিৰ কাৰণে বুলি। সেইবোৰ ক্ষেত্ৰত মই যাতে গাঁৱৰ মানুহে বেয়া নাপাওক, সেইবোৰে মই নদৌৰোঁ, মই ৰানিং নকৰোঁ, মই চাকৰিয়ে নকৰোঁ বুলি মই হাজবেণ্ডক মই কৈছিলোঁ। কিন্তু মোৰ হাজবেণ্ডে মোক বহুত ছাপোৰ্ট কৰিছে, তাৰ কাৰণে মই আজি এই পৰ্যায় পাব পাৰিছোঁ। আৰু মোৰ সৰু মানে তেতিয়া মানে 1.5 বছৰমান হৈছে, বেটা এটা আছে, ল'ৰা এটা। তাকো টাইম দিব লগা হয়, ৰাতিপুৱা টাইমত উঠি আহিলে মোৰ লগত উঠি আহে,
আৰু মোক ঘৰৰ মানুহে অলপ ছাপোৰ্ট কৰিছে আৰু অলপ নহয় বহুতে ছাপোৰ্ট কৰিছে মোক উঠি অহাৰ লগে লগে মোক গুচি অহাৰ লগে লগে তাত ঘৰত মা বুলি মাতি থাকে তেতিয়া মানে মোৰ ভণ্টি এজনী আছে ভনীয়েক মোৰ হাজবেণ্ডৰ ভনীয়েক তাই বহুত হেল্প কৰিছে আৰু কি ক'ম আৰু তেনেকেই আৰু বেলেগৰ নিচিনা মই বহুত ৰানিং কৰা নাই মই মৰ্ণিং ইভিনিং বুলি একো কৰা নাই এটা টাইমে কেতিয়াবা হয় কেতিয়াবা নহয় সেইটো মোৰ বেটাৰ কাৰণে যাব নোৱাৰোঁ এসপ্তাহত কেতিয়াবা 2বাৰো পৰে 3বাৰো পৰে তেনেকাহে মই ৰানিং কৰিছিলোঁ এতিয়া মানে আমাৰ নতুনকৈ ইণ্টাৰভিউ হ'ব ন জুলাই মাহত মানে সিহঁতক মানে তুমি কি ছাজেশ্যন দিব বিচাৰিবা মানে কেনেকুৱা ধৰণৰ মানে প্ৰেক্টিচ কৰিব লাগিব এইটো মনৰ কথা হয় মনত মানে আগ্ৰহ থাকে মই কিবা এটা কৰিমেই মানুহে যিয়ে নাভাবক বা বেলেগে যিয়ে নকওক লাগে মোৰ মনটো যদি আগ্ৰহ থাকে মই জীৱনত মই কিবা এটা কৰিহে এৰিম তেতিয়াহ'লে বেছি প্ৰেক্টিচ নকৰিলেও যেতিয়া প্ৰেক্টিচ কৰিবা অলপ হ'লেও আধা ঘণ্টা টাইম বা 10 মিনিট 20 মিনিট টাইম হ'লেও মন দি কৰিলে জোৰ দি কৰিলে পাৰি যাব এয়া আমাৰ মালবিকা আছিলে তাইৰ মানে লাইফত বহুত ষ্ট্ৰাগল আছিলে তাই ক'বৰ কাৰণে তাই মানে কেমেৰাৰ সন্মুখত আহিবৰ কাৰণে তাই বহুত লাজ কৰিছে তথাপিতো তাইক মানে বহুত জোৰ কৰি মানে ৰিকুৱেষ্ট কৰি কিনে আনিছোঁ আপোনালোকৰ কাৰণে হয়তো আপোনালোকে মটিভেট হ'লে তাইক কেমেৰাৰ সন্মুখত আনিবৰ কাৰণে বহুত জোৰ জবৰদস্তি কৰিলোঁ মই আপোনালোকে হয়তো যিখিনি ক'লে চাগে কিবা এটা নহয় কিবা এটা শিকিলে আপোনালোকে নিজৰ লাইফত সেইটো এপ্লাই কৰিব পাৰিব সেইখিনি আপোনালোকক দেখালোঁ মই হেল্ল' গাইজ মই অকণমান আগতে ব্ৰেকফাষ্ট খাই ল'লোঁ আৰু ব্ৰেকফাষ্ট খাই লৈ এতিয়া টেবুলত বহিছোঁ আৰু যিহেতুকে আপোনালোককো মই কিবা এটা জনাম বুলি ভাবিছোঁ SI এক্সাম আমাৰ কিহৰ কথা ক'ম বুলি কৈছিলোঁ সংবিধানৰ কিবা মানে 15টা একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আপোনালোকক ক'ম বুলি ভাবিছিলোঁ চ' বহীটো ওলাই লৈছোঁ মোৰ আৰু আজি যিহেতুকে বন্ধ আছে অকণমান পঢ়ি মেলি তাৰপাছত আৰু শুই যাম টোপনি মাৰিম বিৰাট টোপনি লাগিছে নাজানো আজিকালি মোৰ কি বা হৈছে ইমান টোপনি লাগি থাকে ন বহুত টোপনি লাগি থাকে এতিয়া বাৰু যি কি নহওক এতিয়া কিতাপৰ ফালে আহোঁ এতিয়া ক'বলৈ গ'লে সংবিধানৰ যিহেতুকে আমাৰ এক্সামত সংবিধানৰ কুৱেশ্যন এনচাৰ থাকিবই মেক্সিমাম এটা নহ'লেও 2টা 3টা সংবিধানৰ কুৱেশ্যন এনচাৰ থাকিবই আৰু সেইকেইটা কুৱেশ্যন এনচাৰে মানে ঘূৰাই পকাই আহি থাকে মানে সংবিধানৰ ক্ষেত্ৰত কৈছোঁ হা এইবোৰ আৰ্টিকলছবোৰ বাৰু আহে সেইবোৰতো বহুত ইম্পৰ্টেণ্ট হয় আৰ্টিকলছবোৰ সংবিধানৰ সেইবোৰতো আহে এয়া চাওক জ্ঞান বাকেটৰ 45 পাৰ্টটোত আছে এইটো 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ কনষ্টিটিউশ্যন ইয়াতে লিখিছোঁ মই এনেকৈ এইকেইটা কুৱেশ্যন এনচাৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটোত মই ফটো মাৰি কিনে মই আপোনালোকক দি দিম বাৰু বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন এনচাৰ এই 15টা SI এক্সামত ঘূৰাই পকাই এইকেইটা কুৱেশ্যন এনচাৰ মানে দিয়ে থাকে এটা থাকেই ইয়াৰে কুৱেশ্যন এনচাৰ মই যিমানকেইখন মানে কুৱেশ্যন পেপাৰ চাইছোঁ তেনেহ'লে চাওকচোন এইটো How much time the Constitution Assembly took to from the Constitution of India মানে কিমান টাইম লাগিছিলে আৰু বনাবৰ কাৰণে 2 years 11 months 18 days আৰু ড্ৰাফটিং কমিটি set up by the Constitution Assembly কোন আছিলে ডক্টৰ BR আম্বেদকাৰ আৰু ড্ৰাফটিং কমিটি set up কেতিয়া হৈছিলে 29 আগষ্ট 1947 চনত আৰু ইয়াৰ মেম্বাৰ আছিলে 7 মেম্বাৰ আছিলে আৰু এইটো 3 নম্বৰ কুৱেশ্যন এনচাৰ আনৰিটেন কনষ্টিটিউশ্যন মানে কোনখন দেশৰ আছে UK The Constitution of India is partly rigid and partly flexible আমাৰ সুপ্ৰিম ল কি আমাৰ কনষ্টিটিউশ্যনখনেই হৈছে আমাৰ সুপ্ৰিম ল আৰু এইটো Who was the chairman of the Union Power Committee of Constitution Assembly of Indian Jawaharlal Nehru Which article of Indian Constitution provide for the institution and of Panchayat Raj মানে কোনটো আৰ্টিকলে আমাৰ মানে পঞ্চায়ত ৰাজৰ মানে কথা কয় আৰু কোনটো আৰ্টিকলে সংবিধানৰ এইটো 40 নম্বৰ আৰ্টিকলটোৱে আমাৰ কয় ইয়াতে 7টা দিয়া আছে তাৰপিছত আৰু এইফালে টোটেল 15টা ইয়াতে মই লিখিছোঁ এইটো তাৰমানে মই ফটো মাৰি কিনে আপোনালোকক ধুনীয়াকৈ দি দিম ইয়াতে মই বহুত ধুনীয়াকৈ লিখিছোঁ কিছুমান বুজি নোপোৱাবোৰ মই এনেকৈ অসমীয়াটো মই লিখি দিছোঁ এনেকৈ এইটো with the subject to the article 5 to 11 of the Constitution of Indian মানে কোন 5ৰ পৰা 11 আৰ্টিকলছটো মানে কি বুজায় এইটো চিটিজেনশ্বিপ বুজায় এইবোৰ চাওক এই বেছটো মই আপোনালোকক মই ধুনীয়াকৈ ফটো মাৰি দিম আপোনালোকে টুকি ল'ব পাৰিব এইখিনি আৰু এইকেইটা কুৱেশ্যন এনচাৰ
যিকেইটা কুৱেশ্যন এনচাৰ দেখালো ন এইকেইটা মানে বহুত আহি থাকে সেইকাৰণে মই ভাবিলো মই পঢ়িলে কি হ'ব আপোনালোকেতো জানিব লাগিব ন আপোনালোকৰ লগত সেইকাৰণে শ্বেয়াৰ কৰিলো তাৰপাছত এতিয়া মই বৰ্তমান চাই আছো এছামিয়াৰ বুকৰ পৰা আমাৰ যিবোৰ মানে মহান মহান সাহিত্যিক আছে ন সাহিত্যিকবোৰৰ মানে জীৱন কাহিনী মানে সিহঁতে মানে আমাৰ সাহিত্যিকসকলে ন কেনেকুৱা ধৰণৰ পুথি লিখিছিলে প্ৰকাশিত পুথি গ্ৰন্থ মানে কোনখন আলোচনীৰ সম্পাদক আছিলে সেইখিনি মই চাই আছো আমাৰ যিহেতুকে বহু সাহিত্যিক আছে বহুত জনপ্ৰিয় সাহিত্যিক আছে তেওঁলোকৰ বহুত মানে ধুনীয়া ধুনীয়া জীৱনী আছে ন সেই জীৱনীবোৰ এতিয়া মই পঢ়ি আছো সেই জীৱনীবোৰৰ পৰা বহুত মানে কুৱেশ্যন এনচাৰ আহে এইবোৰ চাওক এইবোৰ অচ্যুত লহকৰ বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত এইফালে অনন্ত কণ্ডলী অতুল চন্দ্ৰ হাজৰিকা এইবোৰ মানে যিবোৰ ইম্পৰ্টেণ্ট হয় ন সেইবোৰ মই চিন্তি থৈ গৈছো যোৱাকালি মই এইটো চালো অচ্যুত লহকৰ চালো আৰু অতুল চন্দ্ৰ হাজৰিকা চাইছো যিহেতুকে মোৰ ইমান মনত ৰখাৰ কেপাচিটি নাই ডেইলি দুটা চাওঁ আৰু অনন্ত কণ্ডলী আজি এই দুটা চাইছো অনুপমা ভট্টাচাৰ্য আৰু অনুৰাগ শৰ্মা পূজাৰী মানে কি লিখিছিলে হৃদয় এক বিজ্ঞাপন এইখনতো বহুত ইম্পৰ্টেণ্ট হয় এইটো এক্সামত আহিয়ে থাকে হৃদয় এক বিজ্ঞাপন কোনে লিখিছিলে তাৰ পাছত আৰু এইটো অনুপমা ভট্টাচাৰ্যৰ এখন বহুত ইম্পৰ্টেণ্ট আছে এইখন নিমিলা অংক পৃথিৱীৰ নতুন পৃথিৱী এই দুখন আহিয়ে থাকে সেয়াই আৰু এই কবিসকলৰ ন কিতাপবোৰ মানে তেওঁলোকে যি পুথি লিখিছিলে ন সেইখিনি মানে বহুত ইম্পৰ্টেণ্ট হয় এতিয়া বৰ্তমান মই সেইখিনি চাই আছো কমপ্লিট হোৱা নাই বহুত টাইম লাগিব কমপ্লিট হ'বৰ কাৰণে আৰু মোৰ মনত ৰখাৰ কেপাচিটি ন ইমানো মোৰ মনত ৰখাৰ কেপাচিটি নাই তথাপিতো মানে ধৈৰ্য ধৰি কিনে পঢ়ো আৰু ভাবিছো আৰু যাতে এক্সাম দিম ন কিবা এটাতো লিখিব লাগিব ন পুৰা ধৈৰ্য ধৰি কিনে পঢ়ো আৰু এতিয়া বৰ্তমান এইখিনি চাই আছো তেনেহলে আৰু আজিৰ ভ্লগটো মই ইয়াতে সামৰিলো আপোনালোকক মই যিখিনি পাৰো সেইখিনি মই মোৰ ভ্লগৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰি আছো কেনেকুৱা ধৰণৰ কি পঢ়িছো সকলোবোৰ আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাই থাকিম এইবোৰ দিয়া আছে এইখিনিয়ে আৰু তেনেহলে এতিয়া সময়ো নাই আজি যিহেতুকে অফ পাইছো অকণ পঢ়িব লাগিব ন এতিয়া পঢ়ো আৰু মোৰ ভ্লগটো আজি ইয়াতে সামৰিলো তেনেহলে আকৌ আহিম আপোনালোকৰ ওচৰত নতুন এটা ভ্লগ এটাৰ জৰিয়তে তেনেহলে এতিয়া বাই বাই